हेलो एभ्रिवान কি খবৰ আশা কৰিছো সকলো ভালে আছে আৰু মোৰো ভাল আৰু মোৰ চেনেলৰ আন এটা ভিডিঅ'লে আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু এতিয়া গধূলি 7:30 মান বাজিছে আৰু গধূলি সময়টো কিবা এটা খাবলৈ মন যায়ই আৰু এতিয়া মোৰ ইমানো বনাই থাকিবলৈ মনো যোৱা নাই সেইকাৰণে ভাবিছো পটককে বনাই হৈ যোৱা কিবা এটাকে বনাও আৰু ঘৰত ব্ৰেড আৰু কণী এনেকৈ কিবা কিবি আছে তো ভাবিছো ব্ৰেড আৰু কণীৰে কিবা এটা বনাই খাও আৰু আপোনালোককো দেখুৱাও মই কি বনাও তেনেহলে বলক দেৰি নকৰি বনাবলৈ আৰম্ভ কৰো আৰু প্ৰথমতে মই কণী দুটা উলিয়াই লৈছো এয়া আৰু তাৰ পাছত মই এটা গাজৰ আৰু পিয়াজ কাটি লৈছিলো হিখিনি কণীখিনিৰ লগত একেলগতে দি ধুনীয়াকৈ মিক্স কৰি লৈছো লগতে অলপমান হালধি আৰু প্ৰয়োজনমতে নিমখো দি লৈছিলো আপোনালোকে ইচ্ছা কৰিলে এটা জলকীয়া সৰু সৰুকৈ কাটি দিব পাৰে আনপিনে এখন পেন পাতি লৈছো আৰু তাতে অলপমান বাটাৰ মচি দিছো আৰু তাৰ পাছত ব্ৰেড আছিলে বুলি কৈছিলো যে ব্ৰেড 4খন মই লৈ ধুনীয়াকৈ হেকি লৈছো ব্ৰেডখিনি হেকি নললেও কোনো কথা নাই কিন্তু এই ধৰণে বাটাৰত অলপমান হেকি ললে খাবলৈ বেছি ভাল হয় সেইকাৰণে মই কৰি লৈছো ব্ৰেডকিখন লুটিয়াই লৈ মই মাজতে আৰু অলপমান বাটাৰ দি দিছো যাতে এইটো সাইডতো লাগে আৰু এয়া ধুনীয়াকৈ ব্ৰেডকিখন হেকি লোৱা হৈয়ে গ'ল এতিয়া উঠাই লৈছো এখন প্লেটত আৰু তাৰ পিছত সেইখন পেনতে অলপমান ৰিফাইন অইল দি দিছো আৰু তেলখিনি গৰম হোৱাৰ পিছত এয়া কণীখিনি দি দিছো আৰু কোনোবাই যদি এই ধৰণে ডাঙৰকৈ গাজৰ কাটি দিলে খাই বেয়া পায় তেতিয়া গাজৰখিনি ৰুকি লৈ পিনেও দিব পাৰে নাইবা নিদিলেও কোনো কথা নাই বেলেগ ভাল পালেও দি ল'ব পাৰে যেনে ধৰক বিলাহী নাইবা বিট এইবিলাকো ৰুকি লৈ পিনে বা কাটি লৈ দিব পাৰে আৰু তাৰ পিছত এয়া দুখন ব্ৰেড লৈ আমলেটটোৰ ওপৰত দি লৈছো আৰু নিজৰ সুবিধা মতে এয়া লুটিয়াই লৈ লৈছো আৰু তাৰ পাছতে ভিডিঅ' দেখুৱা ধৰণে কৰি লৈছো আৰু ওপৰত বাকি দুখন ব্ৰেডো দি দিছো আৰু এয়া মাজেৰে কাটি দুভাগ কৰি লৈছো আৰু এয়া মোৰ ব্ৰেড আমলেট পুৰা ৰেডি হৈ গ'ল ওপৰৰ পৰা আৰু অলপমান বাটাৰ মচি লৈছো লগতে অলপমান চচ লৈ লৈছো আৰু খাবলৈ সুবিধা হ'বৰ কাৰণে মাজেৰে কাটি লৈছো এয়া এইটোৱে চাগে সবতকে ইজি ৰেচিপি যিটো একদম জলদি হৈ যায় আৰু খাবলৈ ভালে হয় সকলোৱে চাগে এই ধৰণে বনাই খায়ে আৰু আজি গধূলি আমি এনেকৈ খালো আপোনালোকে কোনে কোনে এই ধৰণে খাই ভাল পায় জনাবচোন আৰু যিসকলে ট্ৰাই কৰা নাই এবাৰ ট্ৰাই কৰি চাব খাবলৈ ভাল হয় আৰু সোনকালেও বনাই হৈ যায় আৰু আজি ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক কমেন্ট শ্বেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিব তেনেহলে লগ পাম নেক্সট এটা ভিডিঅ'ৰ সৈতে থ্যাংক ইউ